আমি ব্যৱহাৰ কৰা আইনাখন আৰু বাইকত ব্যৱহাৰ কৰা আইনাখন একেনে সকলো কথাৰ উত্তৰ দিম তাৰ আগতে এটা কথা যদি মোৰ ইউটিউব চেনেলত আপুনি নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে মোৰ নামৰ পাছত ফ'ল' বাটনটো প্ৰেছ কৰিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আহিলে আপুনি গম পায় বলক এতিয়া ষ্টাৰ্ট কৰোঁ লেটছ ষ্টাৰ্ট উত্তৰ দিয়াৰ আগতে এটা কথা আপোনালোকক মই ক্লিয়াৰ কৰি দিওঁ এই ভিডিঅ'টো সকলো ধৰণৰ মানুহৰ কাৰণে সকলো শ্ৰেণীৰ মানুহৰ কাৰণে এইকাৰণে খুব সংক্ষিপ্তকৈ ব্ৰিফলিহে মই ক'ম সেইকাৰণে বহুত ডাঙৰ টেকনিকেল কথা নকওঁ একদম সহজ ভাষাত চিম্পল লেংগুৱেজত মই আপোনাক বুজাব চেষ্টা কৰিম বলক এতিয়া এইখনৰ পৰা ষ্টাৰ্ট কৰোঁ এই দাপোনখনৰ নাম হৈছে সমতল দাপোন আমি ব্যৱহাৰ কৰা আইনাখনৰ নাম সমতল দাপোন বিজ্ঞানে ৰাখিছে সমতল দাপোন সমান ঠিক আছে ইয়াৰ সন্মুখত যিকোনো এটা বস্তু আহিলে মানুহ হওক যিকোনো ধৰণৰ বস্তুৱে আহক ইয়াতে কি হ'ব আইনাখনে কি দেখাব তাৰ প্ৰতিচ্ছবি দেখাব মই যদি আগত থিয় হওঁ তেনেহ'লে মোৰ প্ৰতিচ্ছবিটো দেখা পাওঁ মোকে দেখা পাম ভিতৰত কিন্তু সেই দেখা পোৱা মইজন মোৰ সমান হ'ব মোৰ যিমান চাইজ ইমানে দেখাব ঠিক আছে কনচেপ্ট ক্লিয়াৰ ইয়াৰ সন্মুখত যোনটো বস্তু আহে ধৰি লওক কলম এটা আহিলে কলমটো যিমান ডাঙৰ সন্মুখত ইমানে ডাঙৰ হ'ব আইনাখনৰ ভিতৰত থকা কলম কিতাপখন যদি লৈ আহোঁ হাতখন যদি লৈ আহোঁ হাতখন একদম এনেকৈ লগাই দিলে সমান সমান হ'ব বুজি পালে কনচেপ্ট ক্লিয়াৰ সেইকাৰণে ইয়াৰ নাম সমতল দাপোন ইয়াৰ সন্মুখত যদি এটা বস্তু আহে বা মানুহ আহে যিকোনো আহে তেনেহ'লে ইয়াৰ এটাই কাম ই সমানে সমানে যিমান ডাঙৰ চাইজ ইমানে দেখাব আৰু বাইকত ব্যৱহাৰ কৰা দাপোনখনৰ নাম উত্তল দাপোন ইংৰাজীত কয় কনভেক্স লেন্স হ'ল ইয়াৰ আগত যদি যিকোনো বস্তু আহে আইনাখনে কি দেখাব আইনাখনে দেখাব যে যিমানটো ডাঙৰ হয় তাতকৈ অলপ সৰু দেখাব আৰু যদি অলপ ওচৰত আছে অলপ দূৰত দেখাব যিমানটো ওচৰত আছে তাতকৈ অলপ দূৰত দেখাব সব প্ৰেক্টিকেলি মই দেখাম আপোনালোকক প্ৰেক্টিকেল ভিউ দেখাম বুজি পালেনে বাইকত লগোৱা দাপোনখনৰ নাম কনভেক্স লেন্স তল দাপোন এটাই কাম যে যদি সন্মুখত বস্তু এটা আহিছে তেনেহ'লে তাক অলপমান সৰু কৰি দিয়ে আৰু যিমান মানে চিনেৰি কেপচাৰ কৰিব লাগে তাতকৈ বেছি চিনেৰি কেপচাৰ কৰে বহুত বেছি সমতল দাপোনখনে যিমান চিনেৰি কেপচাৰ কৰিব আমি ব্যৱহাৰ কৰা আইনাখনে যিমান চিনেৰি কেপচাৰ কৰিব তাতকৈ কম পৰিমাণৰ সৰু এটা উত্তল দাপোনখনে গোটেই ভিউটো কেপচাৰ কৰিব প্ৰেক্টিকেলি দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰক আইনাখন চক সমানে কেপচাৰ কৰিছে ইমান সৰু আইনাখন ATMৰ ভিতৰত পইচা উলিয়াওঁতে আপোনালোকে মন কৰিছে একদম চুকত সৰু কেমেৰা এটা লাগি থাকে তাৰ লেন্সটো তল লেন্স তাত যদি সমতল দাপোনৰ মানে মিৰৰখন লগাই দিওঁ আমি ব্যৱহাৰ কৰা আইনাখন তেতিয়াহ'লে ATMৰ চোৰৰ একোৱে দেখা নাপাব হাতটোৱে দেখা পাব কিন্তু তল দাপোনখন এইকাৰণে লগাইছে সৰু এটা ইমান কণ আইনা ইমান কণ ন CCTV কেমেৰাৰ গোটেই ভিউটো আহি যায় চ' ইমানখন সৰু এটা আইনাই গোটেই ভিউটো কেপচাৰ কৰে সেইটো কি দাপোন হ'ব তল দাপোন সেইকাৰণে কি কৰে বাইকৰ আইনাখন আমাক কিয় লাগে পাছফালৰ ভিউ চাবলৈ গাড়ী আহিছে নেকি ছাইড দিবলৈ নহ'লে বহুত ডাঙৰ সমতল দাপোন ব্যৱহাৰ কৰিব লাগিব দিগদাৰ হ'ব তাতকৈ কম্পেৰেটিভলি তল দাপোনখন তাতকৈ বেছি ভাল সমতল দাপোনখন সেইটো ক্ষেত্ৰত বেছি ভাল পাছফালে চাবলৈ সেইকাৰণে বাইকত তল দাপোন ব্যৱহাৰ কৰা হয় যদি কোনোবা এক্সাম দিছে বা কিবা কম্পিটিটিভ এক্সামত আহিব পাৰে কুৱেশ্যন এইটো যে কোনটো লেন্স ব্যৱহাৰ কৰা হয় তেতিয়াহ'লে নিশ্চয় আপোনালোকে টিক মাৰ্কত মাৰিব উত্তল দাপোন কনভেক্স লেন্স এনেকুৱা ধৰণৰ বিজ্ঞানৰ ভিডিঅ' চাই থাকিবলৈ আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব আৰু শ্বেয়াৰ কৰি দিব যাতে নজনা মানুহে এই কথাটো জানিব পাৰে আৰু সকলোৰে জ্ঞান বৃদ্ধি হয় থেংক ইউ ষ্টে ছেফ